নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে সাৰ্কি ক্লাছলৈ। বন্ধুসকল, আপোনালোক নিশ্চয় গম পাইছে যে কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগৰ গঠনৰ ঘোষণা কৰিছে আৰু এইটো অফিচিয়েল ঘোষণা। তেওঁলোকে কালি কেবিনেট ডিচিশ্যন লৈছে যে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ল। আগত যদিও প্ৰায় এক বছৰমান আগত এই কথাটো ওলাইছিল যে গঠন কৰাৰ কাৰণে প্ৰাইম মিনিষ্টাৰে সন্মতি দিছে, সেইটো আগতে ওলাইছিলে। কিন্তু এতিয়া বৰ্তমান আনুষংগিক যিবিলাক মানে আনুষ্ঠানিকতা যিখিনি আছিলে সেইখিনি কৰি দিলে আৰু টাৰ্মছ অফ ৰেফাৰেঞ্চ যোনটো আছে সেইটো একচেপ্ট হৈ গ'ল। তাৰ লগে লগে দৰমহা আয়োগ গঠন হ'ল। এতিয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলে ইয়াৰ পৰা কি আশা কৰিব পাৰে, নে এইটো এটা মানে ভেকু ভাওনা হ'ব, প্লাছ অসমত এই অষ্টম দৰমহা আয়োগটো কেতিয়া গঠন হ'ব, ফিটমেণ্ট ফেক্টৰ কি হ'ব, এই গোটেইখিনি লৈ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু ভিডিঅ'টো অলপ দেৰিকৈ আনিছোঁ এইকাৰণে যাতে ইয়াত আলোচনা হোৱা কথাখিনি যাতে যুক্তিসংগত হয় আৰু যাতে অথেণ্টিক হয়, সেইকাৰণে মই অলপ ৰিচাৰ্চ কৰি ভিডিঅ'টো অলপ দেৰিকৈ আনিলোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আপোনালোকে চাই লওক, এই মহিলাগৰাকীক আপোনালোকে মন কৰক। এওঁ জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই, এওঁ ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাজ হয়। এওঁ হ'ল আমাৰ অষ্টম দৰমহা আয়োগৰ চেয়াৰপাৰ্চন হ'ব আৰু এওঁ প্ৰথম ওমেন চেয়াৰপাৰ্চন। এতিয়ালৈকে যিমান 7টা আগত পে' কমিশ্যন বনিছে, তো চেয়াৰপাৰ্চন ওমেন এইবাৰে প্ৰথম হ'ব। নেক্সট কি আপোনালোকে চাই ল'ব, এতিয়া মই এটা এটাকৈ পঢ়ি যাম। ইয়াত আপোনালোকে চাব পাৰে যে দ্য ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ফৰ্মেলি এপ্ৰুভড দ্য টাৰ্মছ অফ ৰেফাৰেঞ্চ ফৰ দ্য 8th চেণ্ট্ৰেল পে' কমিশ্যন অন October 28, 2025। তো যোৱাকালি যোনটো কেবিনেট মিটিং হৈছিলে চেয়াৰ্ড বাই PM নৰেন্দ্ৰ মোদী, তাত তেওঁলোকে এপ্ৰুভ কৰিছে TOR মানে টাৰ্মছ অফ ৰেফাৰেঞ্চ। টাৰ্মছ অফ ৰেফাৰেঞ্চ নিশ্চয় আপোনালোকে গম পায় যে কি, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা বা বিভিন্ন ধৰণৰ যিকেইটা কি কয় কৰ্মচাৰী সংগঠন আছে, তেওঁলোকৰ ফালৰ পৰা কিছুমান টাৰ্মছ দিয়া হয়, কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, কিছুমান ৰিপ্ৰেজেণ্টেশ্যন দিয়ে আৰু তাৰ পৰাই আৰম্ভ হয় কৰ্মচাৰী দৰমহা আয়োগৰ যোনটো হিচাপ নিকাচ, তাৰ পৰাই প্ৰথম আৰম্ভ হয়। তো এই টাৰ্মছ অফ ৰেফাৰেঞ্চ যিখিনি দিয়া হৈছিলে সেইখিনি এপ্ৰুভ কৰিছে আৰু এতিয়া এই ৰিভিজনৰ কামটো আৰম্ভ হ'ব। ইয়াত আপোনালোকে কি এপইণ্টমেণ্টছ কি হৈছে আৰু টাইমলাইন কি আছে এইটো আপোনালোকে চাই ল'ব পাৰে। যে চেয়াৰপাৰ্চন আমি পালোৱে, সুপ্ৰিম কোৰ্টৰ জাজ হয় ৰঞ্জনা প্ৰকাশ দেশাই, তেওঁ চেয়াৰপাৰ্চন হ'ব। মেম্বাৰ্ছ কোন আছে? দ্য পেনেল উইল অলছ' ইনক্লুড 1 পাৰ্ট টাইম মেম্বাৰ এণ্ড এ মেম্বাৰ ছেক্ৰেটাৰী। তো এজন পাৰ্ট টাইম মেম্বাৰ আৰু এজন মেম্বাৰ ছেক্ৰেটাৰী থাকিব। ৰিপৰ্টছ ইণ্ডিকেট ডেট প্ৰফেচৰ পুলক ঘোষ অফ IIM বেংগলোৰ উইল বি দ্য পাৰ্ট টাইম মেম্বাৰ এণ্ড পংকজ জৈন ছেক্ৰেটাৰী উইল বি দ্য মেম্বাৰ ছেক্ৰেটাৰী। তো পুলক ঘোষ আৰু পংকজ জৈন এই দুজনো আমাৰ পে' কমিশ্যনত থাকিব। নেক্সট আছে ডেডলাইনটো কি আছে চাওক। ডেডলাইনটো আছে দ্য কমিশ্যন হেজ 18 months ফ্ৰম ইটছ ডেট অফ কনষ্টিটিউশ্যন to submit its recommendation. It also has the option to submit interim reports on specific issues. 18 monthsৰ ডেডলাইন আছে যে 18 monthsত আপোনালোকে নিজৰ ৰিপৰ্ট বনাই দিব, তাৰ আগতেও দিব পাৰে, কাৰণ 18 monthsটো হ'ল মেক্সিমাম লিমিট দিছে, আৰু তাৰ আগতো দিব পাৰে। আৰু এটা কথা কৈছে যে কিছুমান স্পেচিফিক ইছ্যুজ বা স্পেচিফিক ছাবজেক্টত তেওঁলোকে ইণ্টাৰিম ৰিপৰ্ট দি দিব পাৰে আগতীয়াকৈ। একেলগতে যে গোটেইখিনি দিব লাগিব তেনেকুৱা কোনো কথা নাই, ভাঙি ভাঙিও তেওঁলোকে দিব পাৰিব। তো সেইটো এটা কথা কৈছে। ইমপ্লিমেণ্টেশ্যন ডেটটো কি কৈছে যে নৰ্মেলি 1 January 2026 এইটোৱে আমাৰ ইমপ্লিমেণ্টেশ্যন ডেট হ'ব। নৰ্মেলি বুলি কওঁতে মানে যদি চব ঠিকে থাকে, কোনো যদি অসুবিধা নহয়, তেতিয়াহ'লে 1 January 2026 এইটোৱে আমাৰ এক্সপেক্টেড ডেট অফ ইমপ্লিমেণ্টেশ্যন হ'ব। নেক্সট কৈছে যে স্ক'প অফ কমিশ্যনছ ৰিভিউ। তো স্ক'প কি আছে চাওক। দ্য টাৰ্মছ অফ ৰেফাৰেঞ্চ ফাইনেলাইজড আফটাৰ কনচালটেশ্যন উইথ ভেৰিয়াছ মিনিষ্ট্ৰিজ, ষ্টেট গভৰ্ণমেণ্টছ এণ্ড ষ্টাফ ইউনিয়নছ আউটলাইন্স দ্য কি এৰিয়াজ অফ দ্য কমিশ্যন মাষ্ট কনচিডাৰ হোৱেন ফ্ৰেমিং ইটছ ৰেকমেণ্ডেশ্যন। তো টাৰ্মছ অফ ৰেফাৰেঞ্চে কি কৰে, ব্ৰডাৰ লাইনবিলাক ছেট কৰে, মানে মেইন আইডিয়াছবিলাক দি দিয়ে যে এনেকৈ এই বস্তুটো হ'ব লাগিব। তাৰপিছত তাৰ মানে ডিটেইলছত কমিশ্যনে যায়। ইয়াত কিছুমান বস্তু চাব দিছে চৰকাৰে। কি চাব দিছে? ইকনমিক কণ্ডিশ্যন মানে দ্য কমিশ্যন উইল কনচিডাৰ দ্য কাণ্ট্ৰিজ ইকনমিক হেল্থ এণ্ড নিড ফৰ ফিজিকেল প্ৰুডেন্স। তো এই বস্তুখিনি মন কৰিবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু এইটোৱেই। ইয়াত বহুতো সংকেত আছে। প্ৰথম কথা হ'ল যে ইকনমিক কণ্ডিশ্যনটো চাব দিছে, যে যধে মধে ৰিপৰ্ট বনাই দিলে নহ'ব, ইকনমিক কণ্ডিশ্যনটো চাব লাগিব। ৰিচোৰ্চ এভেইলেবিলিটি, যে চৰকাৰে ৰিচোৰ্চ আছেনে নাই চৰকাৰৰ হাতত। আপুনি এতিয়া এটা পে' কমিশ্যনৰ ৰিপৰ্ট দি দিলে যে দৰমহা 3 গুণ 4 গুণ হ'ব লাগে, কিন্তু যদি সেই দৰমহা 3 গুণ 4 গুণ হোৱাৰ কাৰণে যদি আমাৰ কাণ্ট্ৰিৰ হাতত যদি ৰিচোৰ্চ নাথাকে, তেতিয়াহ'লে দিব নোৱাৰিব। সেইকাৰণে কৈছে ৰিচোৰ্চ এভেইলেবিলিটি। ইট উইল এছেছ দ্য নিড টু এনচিয়'ৰ এডিকুৱেট ৰিচোৰ্চেছ আৰ এভেইলেবল ফৰ ডেভেলপমেণ্টেল এণ্ড ৱেলফেয়াৰ স্পেণ্ডিং। তো অকল চেলাৰী দিলেই নহ'ব, কি কৰিব লাগিব, ডেভেলপমেণ্টেল এণ্ড ৱেলফেয়াৰ স্পেণ্ডিঙো থাকে। ডেভেলপমেণ্টেল
খৰচ থাকিব আৰু ৱেলফেয়াৰ মিনছ স্কিমবিলাক ডেভেলপমেণ্ট মিনছ যিমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ থাকে ৰাস্তা ঘাট আদি কৰি সেই গোটেইখিনি কামো চলি থাকিব লাগিব গতিকে সেইখিনি পে কমিশ্যনক সেই বস্তুটোৰ ওপৰত নজৰ ৰাখিব দিছে ফিজিকেল ইম্পেক্ট অন ষ্টেটছ খালি চেণ্টাৰৰ কথা নহয় ষ্টেটবিলাকৰো ফিজিকেল ইম্পেক্ট এটা পৰিব কাৰণ কি পটেঞ্চিয়েল এটা থাকে যে যেনেকুৱা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যাব ঠিক তেনেধৰণে বহুতকেইটা ষ্টেট ছেইম কণ্ডিশ্যনত পে কমিশ্যনটো লাগু কৰিব লাগিব আৰু যদি লাগু কৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো এটা ইম্পেক্ট আহিব ফিজিকেল ইম্পেক্ট সেইটো মনত ৰাখিব গৈছে নেক্সট আছে পেঞ্চন লাইবিলিটিছ মানে যেতিয়াই পে কমিশ্যন লাগিব এইটো নট অনলি ৱৰ্কিং এমপ্লয়িজসকলৰ কাৰণে ইমপ্লিমেণ্ট হ'ব সেইটো পেঞ্চনাৰসকলৰ কাৰণেও কণ্ট্ৰিবিউট মানে হ'ব আৰু এই পেঞ্চনাৰসকলৰ কি হয় কৈছে যে দ্য কমিশ্যন উইল ৰিভিউ দ্য আনফাণ্ডেড কষ্ট অফ নন কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিমছ ঠিক আছে নেক্সট আছে যে comparative pay structure it will compare the pay and working condition of central government employees with those in central public sector undertakings and the private sector তো প্ৰাইভেট ছেক্টৰৰ লগত এতিয়া কম্পেয়াৰ কৰিব যে প্ৰাইভেট ছেক্টৰত এই একে পৰ্যায়ৰ কাম কৰিলে গভৰ্ণমেণ্ট ছেক্টৰত কিমান পাই আছে প্ৰাইভেট ছেক্টৰত কিমান পাই আছে লগতে কম্পেয়াৰ কৰিব যে PSU বিলাক যিবিলাক আছে যে তাত পে ষ্ট্ৰাকচাৰটো কেনেকুৱা এই গোটেইখিনি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি তেতিয়াহে তেওঁলোকৰ ৰিপৰ্টটো দিব এইটো এক্সপেক্টেড ইম্পেক্টটো কি কৈছে কি হ'ব পাৰে ইম্পেক্টটো ইয়াত কৈছে যে এপ্ৰক্সিমেটলি 50 লাখ ছাৰ্ভিং চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড 69 লাখ পেঞ্চনাৰ্ছে এইটোৰ ওপৰত ইম্পেক্ট পৰিব while official figures have not been announced analysts anticipate significant salary and pension revision based on several factors তো বহুত কথা কৈ আছে এইটোৰ কথা কৈছে তো ফিটমেণ্ট ফেক্টৰটো ইয়াৰ মতে এই আৰ্টিকেলটোৰ মতে যে ফিটমেণ্ট ফেক্টৰটো কিমান হ'ব পাৰে ফিটমেণ্ট ফেক্টৰটো 1.83 ৰ পৰা 2.46 হ'ব পাৰে কম্পেয়াৰ টু 2.57 ইন দ্য 7CPC 2.57 7CPC দিছিল যদি এইবাৰ 2.57 দি দিয়ে 2.57 যদি এইবাৰ দি দিয়ে তেতিয়াহ'লে এইটো মেজৰ হাইক হ'ব বিকজ মই আগতে এটা ভিডিঅ'ত আপোনালোকক খুব ভালদৰে বুজাই দিছিলোঁ যে যেতিয়া 7th পে কমিশ্যনটো যেতিয়া ৰিভিজন হৈছিলে তেতিয়া ডিএৰ পৰিমাণটো কিমান আছিলে ডিএৰ পৰিমাণ আছিলে 125% এইটো 6 পেৰ পৰা যেতিয়া 7 পে হয় আৰু এইবাৰ এতিয়ালৈকে আমাৰ 58% দিয়ে আছে জাষ্ট ঘোষণা হৈছে এইটো 58 পাইছেগৈ এতিয়া তো আমি ধৰি ল'লোঁ যে এইটো 1.5 বছৰ সময়ত আৰু বাঢ়ি গৈ এইটো 70% হৈ যাব আমি ধৰি ল'লোঁ 70% হ'লেও 125 আৰু 75ৰ মাজত এটা ডাঙৰ ডিফাৰেঞ্চ আছে গতিকে ডিএটো যিমান কম আছে ফিটমেণ্ট ফেক্টৰটো যদি বেছি হয় আৰু ডিএ যদি কম থাকে সেই সময়ত তেতিয়াহ'লে তাৰ ইম্পেক্টটো খুব বেছি হয় মই চিম্পলভাৱে বুজাই দিছোঁ এতিয়া ধৰি লওক 2.57টো আছে 2.57 যেতিয়া আমাৰ ফিটমেণ্ট ফেক্টৰ হৈছিলে তেতিয়া এই 125 ডিএওটো আছিলে নতুন ফিটমেণ্ট ফেক্টৰটো লগাৰ লগে লগে এই 125% ডিএটো 0% হৈ গৈছিলে তো 125%ৰ পৰা 0%লৈ গৈছিলে কিন্তু আজি ডেটত যদি ফিটমেণ্ট ফেক্টৰ যদি 2.57 হয় আমি যদি ধৰি লওঁ যেতিয়া হ'ব তেতিয়া 70% ডিএ থাকিব তো 70%টো গৈ পেলাই 0% হ'ব 70%ৰ পৰা 0% হ'ব গতিকে এই 125ৰ পৰা 0% হোৱা আৰু 70ৰ পৰা 0% হোৱা দুটাৰ মাজত এটা পাৰ্থক্য থাকে সেই গতিকে মই কৈ আছোঁ যে যদি এইবাৰ 2.57 দিয়ে তেতিয়াহ'লে এটা ডাঙৰ মানে এটা জাম্প হ'ব গতিকে 2.57 দিয়াৰ মানে চান্সেছটো কম এইকাৰণেই কৈছোঁ যে বিভিন্ন ধৰণৰ এনালিষ্টসকলে বা বিভিন্ন ধৰণৰ যিবিলাক ফিনান্সিয়েল নিউজ পেপাৰ্ছ আছে বা ফিনান্সিয়েল এনালিষ্টসকল আছে তেওঁলোকে এনালাইচিছ কৰি যিবিলাক ফিটমেণ্ট ফেক্টৰৰ ৰেঞ্জ দিছে এইটো সেই ৰেঞ্জটোক কভাৰ কৰিছে 1.83 পৰা 2.46 ইয়াৰে ভিতৰত কিবা এটা হ'ব আৰু মোৰ যদি পাৰ্চনেলি সোধে মোৰ মতে যেতিয়া মানে প্ৰথম ঘোষণা হৈছিলে যে পে কমিশ্যন গঠন হ'ব তেতিয়াৰ পৰা এতিয়ালৈকে যিমানখিনি ফেক্টৰছ চালোঁ আৰু যিমানখিনি অলপ বুজিবলৈ চেষ্টা কৰিলোঁ তেতিয়া মই বুজি পালোঁ যে ফিটমেণ্ট ফেক্টৰটো মোৰ অৰ লেছ 2ৰ আশে-পাশে থাকিব তাৰমানে এইটো 1.83 কৈছেতো মোৰ হিচাপত এইটো 1.92ৰ পৰা আপোনাৰ 2.08 1.92ৰ পৰা 2.08 এইটোলৈকে থাকিব পাৰে তো অভাৰঅল হাইকৰ কথা কৈছে ইয়াত অভাৰঅল হাইকটো কিমান হ'ব পাৰে বুলি কৈছে অভাৰঅল হাইকটো আপোনাৰ ইয়াত দেখাইছে যে আমাৰ 20ৰ পৰা 34% হ'ব 20ৰ পৰা 34% এইটো এটা মানে 34% হ'লে খুব বেয়া নহয় 20ৰ পৰা 34% আমাৰ অভাৰঅল হাইক হ'ব বুলি কৈছে আৰু লগতে কিছুমান আমাৰ কি থাকে আমাৰ এলাউন্সেছ থাকে সেই এলাউন্সেছবিলাকতো আমাৰ জাম্প হ'ব যেনেকৈ ডিএ HRA ট্ৰান্সপৰ্ট এলাউন্স এটচেট্ৰা এইবিলাকত আমাৰ জাম্প হ'ব এইখিনি আছিলে পে কমিশ্যনৰ কথা পে কমিশ্যন হ'লে কি হ'ব ফিটমেণ্ট ফেক্টৰটো কিমান হ'ব পাৰে আপোনালোকক বুজাই দিছোঁ তো ফিটমেণ্ট ফেক্টৰ যদি 2 বুলি ধৰি লওঁ তেতিয়াহ'লে চেলাৰীত কেনেকুৱা ইম্পেক্ট হ'ব সেইটোৰ কাৰণে মই এটা এক্সট্ৰা এটা ভিডিঅ' এটা লৈ আহিম সেইটো ডেডিকেটেড ভিডিঅ' থাকিব অনলি বিভিন্ন ধৰণৰ মই যেনেকৈ চেলাৰীৰ ভিডিঅ' বনাইছিলোঁ এতিয়া ধৰি লওক 3rd গ্ৰেড 4th গ্ৰেড যিসকলে চাকৰি পাইছে তেওঁলোকৰ কাৰণে চেলাৰী ভিডিঅ' অলৰেডি বনাই চেনেলত দি ৰাখিছোঁ তো তেওঁলোকৰ সেই চেলাৰীটোত বিভিন্ন গ্ৰেড পেড কেনেকুৱা ইম্পেক্ট পৰিব সেইটো লৈ এটা বেলেগ ভিডিঅ' হ'ব পাৰে সুকীয়া ভিডিঅ' আজি মই ওপৰে কৈছোঁ কথাটো আৰু
পে কমিশ্যনৰ এই কথাটোৰ পিছত আহিল আমাৰ অসমৰ কথা, যে অসমত এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে চেণ্ট্ৰেল পে কমিশ্যনৰ লগতে একেলগতে আমিও যাতে অসমেও যাতে কৰ্মচাৰীসকলক পে কমিশ্যনৰ সুবিধা দিব পাৰে, অষ্টম দৰমহা আয়োগৰ সুবিধা দিব পাৰে, তাৰ কাৰণে অসমো সাজু হৈছে। আৰু মুখ্যমন্ত্ৰীৰ কথামতে তেওঁ যোৱাকালিয়ে নিৰ্দেশনা দি দিছে যে প্ৰিপাৰেশ্যন ল'ব লাগে, আৰু অহা 15 দিনৰ ভিতৰত কৈছে যে তেওঁ এইটোৰ কাৰণে অফিচাৰসকলক কোৱা হৈছে যে 15 দিনৰ ভিতৰত যাতে তেওঁলোকে এটা কামটো আগুৱাই যাব পাৰে, যাতে এইটোৰ ঘোষণা যাতে তেওঁলোকে কৰিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছে, যোনটোলৈ বহুতে মন কৰা নাই, যে কৈছে যে আমাৰ অসমত আৰু চেণ্টাৰৰ মাজত এটা পাৰ্থক্য থাকে। চেণ্ট্ৰেল পে কমিশ্যন যেতিয়া বনে তেতিয়া টাৰ্মছ অফ ৰেফাৰেঞ্চ, আজি যোনটো যোৱাকালি যোনটো গ্ৰহণ কৰা হ'ল, সেই টাৰ্মছ অফ ৰেফাৰেঞ্চতে কি কৰে, কৰ্মচাৰীসকলে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনখিনি দিয়ে, ওজৰ আপত্তিখিনি দিয়ে, কি কৰিব লাগে কি কৰিব নালাগে তাত লিখে। আৰু যেতিয়া পে কমিশ্যন চলি থাকে, এইটো যে 18 মান্থছৰ সময় দিছে, এইটো কিহৰ কাৰণে দিছে? বিভিন্ন ধৰণৰ হিয়াৰিং হ'ব, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন পষ্টৰ মানুহ বা বিভিন্ন ভেকেঞ্চিত কি ধৰণৰ পৰিৱৰ্তন হ'ব লাগে, পে ষ্ট্ৰাকচাৰত কি ধৰণৰ পৰিৱৰ্তন হ'ব লাগে, এলাউঞ্চেছ কি ধৰণৰ হ'ব লাগে, বা অন্যান্য সা সুবিধা কি ধৰণৰ হ'ব লাগে, সেইবিলাক আমাৰ কৰ্মচাৰীসকলৰ ফালৰ পৰা এই 18 মান্থছত বা 18 মাহত আলোচনা কৰা হ'ব, তেওঁলোকে লিখিতভাৱে আৰু নিজে গৈ লগ কৰি তেওঁলোকে নিজৰ কথা ওজৰ আপত্তি ৰাখিব, আৰু তাৰ ওপৰত ডিচিশ্যন হ'ব। সেই ডিচিশ্যনটোৱে পে কমিশ্যন ৰিপৰ্ট হিচাপে ওলাই আহিব। তো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে চেণ্টাৰত এই যিখিনি ঘটনা, এই ঘটনাখিনি পে কমিশ্যনত ভিতৰতে হৈ যায়, তাৰ পিছত আফটাৰ দ্য পে কমিশ্যন ৰিপৰ্ট পাব্লিছড, যেতিয়া পাব্লিছ হৈ যায়, তাৰ পিছত আৰু গভৰ্ণমেণ্টলৈ এইবিলাক ৰিপ্ৰেজেণ্টেশ্যন নাযায়, আকৌ 10 বছৰ পিছত যেতিয়া পে ৰিভাইজ হয় তেতিয়াহে যায়। কিন্তু অসমত কৈছে যে অসমত পে কমিশ্যনৰ তাতো যায়, আকৌ পিছত মুখ্যমন্ত্ৰী তালৈও গৈ থাকে। তাৰমানে আমি এটা ছিষ্টেমেটিক ৱেত নকৰোঁ, কিন্তু এইবাৰ কৈছে যে এইবাৰ এই বস্তুটো নহ'ব, যিমান ওজৰ আপত্তি আছে চব পে কমিশ্যনত দিব লাগিব যেতিয়া চলি থাকিব তেতিয়া। গতিকে মই ভাবোঁ যে এই কথাটো মন কৰিব লাগে, আৰু যিমান আমাৰ কৰ্মচাৰী পৰিষদ আছে, যিমান এছ'চিয়েশ্যনছ আছে, তেওঁলোকে মন কৰিব লাগে যে যেতিয়া পে কমিশ্যনটো চলি থাকিব, সেইটো সময়ত তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ যিবিলাক প্ৰব্লেমছ আছে, সেই প্ৰব্লেমছবিলাক তেওঁলোকে তাত দিব লাগিব, লিখিত আকাৰেও দিব লাগিব, নিজে গৈ বুজাবও লাগিব, তেতিয়াহে কিবা এটা সুফল পোৱা যাব। আমাৰ বহুতো অসুবিধা আছে, শিক্ষকসকলৰ ক্ষেত্ৰত আছে, বা বিভিন্ন ভেকেঞ্চিৰ ক্ষেত্ৰত আছে। যেনেকৈ ধৰি লওক আজি হেড টিচাৰৰ কথা আছে, হেডমাষ্টাৰৰ কথা আছে, তাৰপিছত আপোনাৰ গ্ৰেজুৱেট পে'ৰ কথা আছে, ছেইম কাম কৰি বহুতে ছেইম দৰমহা পোৱা নাই, সেইটোৰ কথা আছে। তো এইবিলাক কথা বা অইন যিবিলাক কথা হ'ব পাৰে, আৰু চব ডিপাৰ্টমেণ্টৰ বেলেগ হ'ব পাৰে, তো সেই কথাবিলাক গৈ পেলাই ক'ব লাগিব, নিজৰ ওজৰ আপত্তি ৰাখিব লাগিব, আৰু তাৰ পৰাহে ফাইনেল ডিচিশ্যনটো উলিয়াই আনিব লাগিব পে কমিশ্যনৰ ফালৰ পৰা। তো এতিয়া আমি চাব লাগিব যে অসমত অহা 15টা দিন কৰ্মচাৰীসকলৰ কাৰণে চাই থাকিব লাগিব যে কি ধৰণৰ পে কমিশ্যন গঠন কৰে, কোনে তাৰ চেয়াৰমেনশ্বিপ পায়, লগতে মেম্বাৰ কোনসকল থাকে, কাৰণ সেইকেইজন মানুহৰ ওপৰত বহুত কিবাকিবি নিৰ্ভৰ হৈ থাকে। তো তেওঁলোকে নিশ্চয় এটা নিয়মৰ মাজেদি কৰে, তথাপিতো সকলোৰে এটা পাৰ্চনেল যোনটো অপিনিয়ন সেইটো মেটাৰ কৰে। তো কোনে পায় কি পায় সেইবিলাক আমি চাই থাকিব লাগিব। বাকী যি কি নহওক, যে এটা ভাল, যদি আমি ভাবিব পাৰোঁ যে যদি বৰ্তমান যোনজন আমাৰ মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মাদেৱ, তেওঁ থাকাকালীন আমি এইটো ভাবিব পাৰোঁ যে তেওঁ মুখেৰে যোনটো কয় সেইটো কৰি দেখুৱায়। গতিকে তেওঁ যদি কৈছে যে পে কমিশ্যন গঠন কৰিব, আৰু লগতে যেতিয়াই কেন্দ্ৰীয় চৰকাৰে দিয়ে সেই দিনাৰ পৰাই যাতে আমিও দিব পাৰোঁ, তেনেকৈয়ে কৈছে। গতিকে মই আশা ৰাখিছোঁ যে এইখিনি খুব খৰতকীয়াভাৱে কামটো হ'ব। তো এইখিনি কৈয়ে মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আশা কৰিছোঁ যাতে খুব সোনকালে আমাৰ অসমতো গঠন হয়, লগতে ৰিপৰ্টটো যাতে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে খুব ভালকৈ আহে। বহুত দিনৰ মূৰত এটা এনেকুৱা খবৰ আহিছে যে অলপ হ'লেও মানুহ আশা লৈ বাট চাই আছে, কাৰণ আমি দেখিছোঁ যে 7 পে কমিশ্যনত DA-ৰ যোনটো ৰেট চলি আছিল সেইটো লৈ কোনো কৰ্মচাৰী সুখী নহয় আজিলৈকে, কাৰণ DA-টো খুব কমকৈ বঢ়াইছে তেওঁলোকে। আগত আমি দেখিছিলোঁ 6%, 5%কৈ DA বাঢ়ি যায় এবাৰতে, কিন্তু আমি এতিয়া দেখোঁ যে 3%তকৈ বেছি আমাক DA নিদিয়ে। আৰু তাৰপিছত আৰু এটা কথা যে DA ইনষ্টলমেণ্টত দিয়ে এৰিয়াৰবিলাক, এইবিলাক কথা আছে। ৰিচোৰ্চেছ কম, তো সেইটো এটা কথা যে যদি ৰিচোৰ্চেছ ইমানেই কম, তেতিয়াহ'লে নতুন পে কমিশ্যনৰ ৰিপৰ্ট অনুযায়ী দৰমহা দিবলৈ অলপ টান নিশ্চয় হ'ব। গতিকে সেইকাৰণে সেইবিলাক ফেক্টৰৰ পৰা চিন্তা কৰি ফিটমেণ্ট ফেক্টৰটো আমি 2তকৈ বেছি হোৱা বুলি ভাবিব নালাগে। 2 হ'লেও যদি ফিটমেণ্ট ফেক্টৰ 2ও হয়, তথাপি এটা ভাল জাম্প হ'ব। ফৰ এক্সাম্পল, আজি যদি কাৰোবাৰ বেচিক আছে, ধৰি লওক বেচিক আছে 100 টকা বেচিক আছে, DA ধৰি লওক 70% পাব। যদি 70% DA হৈ যায়, তেতিয়ালৈকে দুটাই মিলি তেওঁ বেচিক আৰু DA মিলি 170 পাই আছে। 170 পাই আছে। আজি মোৰ পেনটো অলপ ডিষ্টাৰ্ব দি আছে বাৰু। কিন্তু যদি ফিটমেণ্ট ফেক্টৰ 2 দি দিয়ে, তেতিয়া আপোনাৰ নতুন বেচিক কিমান হ'ব? নতুন বেচিক হৈ যাব 200 টকা, যিহেতু 2 ফিটমেণ্ট ফেক্টৰ দিছে। DA 0 হ'ব। DA 0 হ'লে আপোনাৰ দুটাই মিলি 200 হ'ল।
ডেট মিনছ আপোনাৰ বাঢ়িল কিমান আপোনাৰ বাঢ়ি গ'ল 170 পৰা 200 ডেট মিনছ আপোনাৰ ইনক্ৰিমেণ্ট হ'ল 30 এশৰ ভিতৰত 30 ইনক্ৰিমেণ্ট মিনছ 30% ইনক্ৰিমেণ্ট তো 30% এটা ইনক্ৰিমেণ্ট আপোনাৰ ফিটমেণ্ট ফেক্টৰ যদি 2 দিয়ে তাতো হৈ যাব তো 25ৰ পৰা 30%ৰ এটা ইনক্ৰিমেণ্ট এইটো হ'ব গৈ আছে সেইটো খাটাং তাতকৈ কমো নহয় কিন্তু তাতকৈ খুব এটা বেছিও নহয় ধন্যবাদ